হে গাইজ, কি খবৰ? আশা কৰোঁ আপোনালোকে সকলো ভালে আছে। এটা খুব বেছি দীঘল ভিডিঅ' নহয়, বৰ বেছি ছুটিও ভিডিঅ' নহয়, একদম মিডিয়ামৰ এটা ভিডিঅ' প্ৰস্তুত কৰিব ওলাইছোঁ। মই এই ভিডিঅ'টোৰ পৰা আপোনালোকৰ লাভ হ'ব বুলিয়ে ভাবোঁ, কিয়নো যিসকলে মাতৃ হ'ব ওলাইছে বা যিসকলে অলৰেডি মাতৃ হ'ল, কেঁচুৱাটোৰ কাৰণে কি বস্তু ব্যৱহাৰ কৰিলে মই ভাল পাইছোঁ, বিশেষকৈ মই ভাল পোৱাৰ কাৰণে মই আপোনালোকক জনাব ওলাইছোঁ কি বস্তু ব্যৱহাৰ কৰি ভাল পাইছোঁ। মই আজি সেইখিনি আপোনালোকক একদম অনেষ্ট ৰিভিউ এটা দিম। প্ৰথম বস্তুটো দেখাব ওলাইছোঁ মামা আৰ্থৰ বডি লোশ্যন। মামা আৰ্থ কোম্পেনীটো সঁচাই বহুত ধুনীয়া, বেষ্ট কোম্পেনী বুলি মই ক'ম। বেবীৰ ক্ষেত্ৰতে হওক বা আমাৰ ডাঙৰৰ ক্ষেত্ৰতে হওক, বডি লোশ্যনটো খুব বেছি ধুনীয়া আৰু ইয়াতে অ'টছ, মিল্ক এইবিলাক বস্তুৰে বনোৱা হৈছে, একদম নেচাৰেল বস্তু। লগাই খুব বেছি ভাল পাব। আৰু কোনো ধৰণৰ ধৰি লওক এই লগালে কিছুমানৰ ধৰি লওক কিবা গুটি ওলায় বা কিবা প্ৰব্লেমে দেখা দিয়ে, কিন্তু এই যদি বডি লোশ্যনটো আপোনালোকে লগাই কোনো ধৰণৰ ছাইড এফেক্ট নাই। একদম অনেষ্ট ৰিভিউ, মই লগাই খুব বেছি ভাল পাইছোঁ। নেক্সট এটা মাছাজ অইল। আপোনালোকে কেঁচুৱাটো হয়তো গা ধোৱাৰ আগত বা গা ধোৱাৰ পিছত, মই প্ৰিফাৰ কৰোঁ গা ধোৱাৰ আগতে খুব ধুনীয়াকৈ মাছাজ কৰি পিনে গা ধোৱালে খুব বেছি ভাল পায় সিহঁতে। মইতো সদায় গা ধোৱাৰ আগত খুব ধুনীয়া মাছাজ কৰোঁ আৰু তাৰপিছত মই গা ধুৱাই দিওঁ। কাৰণ কিয়, এতিয়া গৰম দিন যিহেতু তেল গাত লাগি থাকিলে ইমান বেছি ভাল নালাগে, তো মই সেইটো কাৰণে। আৰু এই তেলটো কোনো ধৰণৰ ষ্টিকি নহয় দেই, খুব ধুনীয়া, বহুত বেছি ভাল লাগে, মই লগাই খুব বেছি ভাল পাইছোঁ। নেক্সট আমাৰ যিটো বেবী ক্ৰীম আছে, সেই জনছনৰ, সেইটোতো বহুত বেছি ভাল। তাৰ উপৰিও মামা আৰ্থৰ যিটো ফেচ ক্ৰীম আছে, বহুত বেছি ধুনীয়া, বিৰাট, আৰু স্মেলবোৰ যে বহুত স্মুথি, বেবী লগাই ভাল। আৰু স্কিনবোৰ যে খুব ধুনীয়া গ্ল' কৰি থাকে, বহুত ধুনীয়া। আপোনালোকে যদি ল'ব বিচাৰে এইটোও ল'ব পাৰিব। নেক্সট হেয়াৰ অইল। মই এতিয়ালৈকে এইটো খোলা নাই, এবাৰ অৰ্ডাৰ কৰিছিলোঁ, সেইটো এতিয়ালৈকে শেষে হোৱা নাই। কেঁচুৱা কান্দিলে তথাপিও বনাব লাগিবই। এইটো হৈছে হেয়াৰ অইল, লগাই খুব ধুনীয়া দেই। আপোনালোকে কেঁচুৱাটোক লগাই পিনে থৈ দিব পাৰে, বা ধৰি লওক এতিয়া গৰম যিহেতু, ধৰি লওক 2-3 ঘণ্টা গা ধোৱাৰ আগত লগাই দিলে, তাৰপিছত আপোনালোকে খুব ধুনীয়াকৈ, আৰু কিন্তু সঁচাকৈ চুলি আহে দেই। তো নেক্সট আজি যিকেইটা মই আপোনালোকক বস্তু দেখাইছোঁ, একদম অনেষ্ট ৰিভিউ দিছোঁ। আৰু নেক্সট শ্বেম্পু, বহুত বেছি ধুনীয়া, কি ক'ম, মামা আৰ্থৰে গোটেইখিনি বস্তু লৈছোঁ, বহুত বেছি ধুনীয়া পাইছোঁ। শ্বেম্পুটো একদম মিল্ক, অ'টছ, কেনেলুডা এইবিলাক বস্তুৰে বনোৱা হৈছে, একদম নেচাৰেল বস্তুৰে বনোৱা হৈছে, আৰু বেবীক কোনো ধৰণৰ হাৰ্ম নকৰে। বিৰাট বেছি ভাল পাইছোঁ, একদম অনেষ্ট ৰিভিউ দিছোঁ। আপোনালোকেও যদি ল'ব বিচাৰে ল'ব পাৰিব। লাষ্ট এটা বডি লোশ্যন, যিটো নেকি মই তাইক সদায় কি কৰোঁ, গা ধুই অহাৰ পিছত এই বডি লোশ্যনটো ইউজ কৰোঁ, আৰু গোটেই দিনটো কি ৰাতিটোলৈকে খুব ধুনীয়া স্মুথি হৈ থাকে। এনেও বেবীবোৰৰ গাবোৰ খুব কোমল, স্পঞ্জি টাইপ। মই এই বস্তুটো লগাই বহুত বেছি ভাল পাইছোঁ। এইখিনি আছিল মোৰ আমি ডে টু ডে লাইফত লগাই থকা বস্তু। মই তাইকো আনি দিছোঁ, যিহেতু লাগেই। সৰুৰ পৰা ক্ৰীম ঘঁহিলে স্কিনো খুব ধুনীয়া হৈ থাকে, আৰু ময়ো খুব মামা আৰ্থৰে বস্তুখিনি ব্যৱহাৰ কৰোঁ, তো মই ভালেই পাইছোঁ। সেইকাৰণে মই আপোনালোকক কৈ দিলোঁ, আপোনালোকেও যদি ল'ব বিচাৰে ল'ব পাৰিব।